ভাইটি আদ্য শ্ৰাদ্ধস্থলীলৈ আজি আমি বাৰেকুৰিবাসী পৰা আহিছোঁ। মই বাৰেকুৰি যুৱ সংঘৰ বিষয়ববীয়াসকলৰ লগতে বাৰেকুৰি অন্যান্য ব্যক্তিও আহিছে, সকলোৱে আজি ইয়াত সমবেত হৈছেহি। ভাল হৈছে। হয়, ৰাজীৱ শদিয়া ভাইটি আমাৰ মাজত আজি নাই, অনুভৱ কৰিছোঁ খুব মৰমৰে। তেওঁ কিন্তু কায়িক বা শাৰীৰিকভাৱেহে নাই, কিন্তু মানসিকভাৱে আমাৰ মন মগজু হৃদয়ত তেওঁ সদায় থাকিব আৰু আছে আৰু থাকিব অনাগত দিনলৈ, তাক আমি কাহানিও পাৰোঁ। আৰু লগতে যদিও তেখেত আকস্মিকভাৱে মৃত্যু হৈ আমাৰ পৰা আঁতৰি গৈছে, আমি দুখ প্ৰকাশ কৰিছোঁ, খুব মানি ল'ব পৰা নাই মনেৰে। তেওঁ যে ঢুকাইছে, তেওঁ যে আমাৰ মাজৰ পৰা বিদায় লৈছে, আমি মানসিকভাৱে মুঠে মানি ল'ব পৰা নাই। তথাপি সেইখিনি দুখ থকা স্বত্তেও আজি আমি কিছু সুখো অনুভৱ কৰিছোঁ, কিছু দুখৰ মাজতে আনন্দও অনুভৱ কৰিছোঁ। এহাতেদি অশ্ৰু ঢল নিগৰিছে হেৰুৱাৰ বেদনা, এহাতেদি অশ্ৰু ঢল নিগৰিছে আমাৰ দুচকুৰে যে আমি এটা ভাল পজিটিভ দিশ দেখিছোঁ। এখন ৰাজীৱ শদিয়াৰ ভাইটিৰ মৃত্যুৱে এই আজি আদ্যস্থলীকে নহয়, সমগ্ৰ অসমকেই আজি ইয়াৰ পৰাই এটা সমন্বয়স্থলী পৰিৱৰ্তন হৈছে। ইয়াত শদিয়াৰ পৰা ধুবুৰীলৈকে জাতি ধৰ্ম নিৰ্বিশেষে সকলো দল সংগঠনৰ কাৰোবাৰ আদৰ্শ মতামত বেলেগ হ'ব পাৰে, সেইটো বেলেগ কথা, সুকীয়া হ'ব পাৰে, কিন্তু এই মৃত্যুটো যে আমাৰ বাবে অসহনীয় আছিল। আৰু তেওঁ যে প্ৰকৃতাৰ্থত এজন গণশিল্পী আছিল। কোনোবা ৰজাঘৰীয়াৰ বৰ ডাঙৰ মঞ্চত স্বীকৃতিপ্ৰাপ্ত নহ'ব পাৰে, কিন্তু গণশিল্পী হোৱাৰ অভিজ্ঞতাটো গণশিল্পী কেইজনে হ'ব পাৰে, সেয়া মই নিশ্চয় দীঘলীয়া কৰাৰ প্ৰয়োজন নাই। ৰাইজে নিজে উপলব্ধি কৰিছে। শিল্পী বহুত সৃষ্টি হ'ব পাৰে, হৈ আহিছে, কিন্তু গণশিল্পী আৰু শিল্পীৰ মাজত পাৰ্থক্য আছে। সেয়াও মই দীঘলীয়া ব্যাখ্যা নকৰোঁ। আজি আমি আদ্য ছাত্ৰত আমি যিদিনাখন আছে 9 তাৰিখে অহা, আমি পুনৰ আহিম বাৰেকুৰিবাসীৰ ফালৰ পৰা। কিন্তু আজি আমি প্ৰস্তুতিটো কি ধৰণে চলিছে আগতীয়াকৈ বুজ ল'বৰ কাৰণে আহিছোঁ। আৰু আমাৰ ফালৰ পৰা আমি কিবা আৰু কৰিবলগীয়া আছে নেকি ইয়াত কৰণীয়খিনি, সেইকাৰণে আমি আগতীয়াকৈ আহিছোঁ। আজি কিছু সামগ্ৰী আমি লৈ আহিছোঁ, এইখিনিয়ে যথেষ্ট নহয়। আৰু কালি সুদা হাতখন লৈ কিনে আৰু কি কৰিম, ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কয়। আমি কিছু সামগ্ৰী লৈ আজি পৰিয়ালটোৰ ওচৰত থিয় হৈছোঁহি, সমভাগৰ দুখৰ সমভাগী হৈছোঁহি। লগতে এই গাঁওবাসী আৰু এই আদ্যস্থলীত যিসকলে ৰাতিয়ে দিনে যিসকলে শ্ৰম কৰি আছে, সেইসকলৰ ওচৰত আমি সমবেত হৈছোঁহি। তেখেতলোকলৈ আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মোটামুটি বাৰেকুৰি ফালৰ পৰা ক'ব লগাখিনি এইখিনি। আৰু যুৱ সংঘৰ সভাপতি নিজে যিহেতু আহিছে, তেওঁ দুষাৰ বক্তব্য ৰাখিব। বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ অতি বুকুৰ আপোন আছিল ৰাজীৱ শদিয়া। সেই ৰাজীৱ শদিয়া কিছুদিনৰ পূৰ্বে আমাৰ মাজৰ পৰা আঁতৰি যোৱাত বাৰেকুৰিবাসী অতি মৰ্মাহত হৈছে। তেনে এজন গণশিল্পীক আমি অন্তৰৰ পৰা আমি সেৱা জনাইছোঁ, আমি অঞ্জলি যাচিছোঁ, কিন্তু আমি তেখেতক জীৱিতকালক কেনেদৰে জীয়াই ৰাখিব লাগে, কেনেদৰে সন্মানেৰে দিব লাগে, সেই কথা নাজানিলোঁ। কিন্তু আমি মৃত সময়ত আজি সমগ্ৰ অসমৰ জনতাই তেওঁৰ হৈ মাত মাতিছে, তেওঁৰ গানক শ্ৰদ্ধা জনাইছে। আৰু আজি শ্ৰাদ্ধস্থলীত বা তেওঁৰ মৃত্যুৰ পিছত জনগণে কেনেধৰণে আঁকোৱালি লৈছে, সেই কথাই প্ৰমাণিত হৈছে যে তেখেত এজন প্ৰকৃততেই গণশিল্পী আছিল। আজি বাৰেকুৰি প্ৰতিজন ব্যক্তিৰ হৃদয়ত তেওঁ থাপিত হ'বলৈ সক্ষম হৈছিল। আৰু তেওঁ গানে, তেওঁৰ ব্যৱহাৰে, তেওঁৰ আচৰণে আমাক তেওঁৰ প্ৰতি আপ্লুত কৰি তুলিছে। আৰু সেয়ে বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ লগতে সমগ্ৰ বাৰেকুৰিবাসীয়ে তেওঁৰ মৃত্যুত শোকবিহ্বল হৈ আজি তাৰিখত আমি তেওঁৰ শ্ৰাদ্ধস্থলীলৈ আহিছোঁ আয়োজন সম্পৰ্কত কিছু আলোচনা কৰিবৰ বাবে। আমি পৰৱৰ্তী সময়ত বাৰেকুৰিৰ পৰা অন্ততঃ 1000 মানুহ আহি গায়ন বায়ন তথা অন্যান্য দল সংগঠন আহি আমি তেখেতৰ শ্ৰাদ্ধত উপস্থিত হ'ম আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাম। আমি এই চেগতে এই আপাহতে বাৰেকুৰিৰ হৃদয়ৰ পৰা কেইটকামান অৰিহণা আগবঢ়াম শ্ৰাদ্ধৰ দিনা। যিহেতু আমাৰ সমগ্ৰ বাৰেকুৰিবাসীৰ প্ৰতিজনৰ এটকাকৈ আগবঢ়াই প্ৰায় 4 লাখ টকা আমি পৰিয়ালবৰ্গলৈ আগবঢ়াম সেইদিনা। লগতে আমি শ্ৰদ্ধাঞ্জলি পত্ৰও সেইদিনাই আগবঢ়াম বুলি আমি ঠাৱৰ কৰিছোঁ। গতিকে আমি অন্ততঃ 10খন বাছ, 100খন সৰু গাড়ী লৈ আমি গায়ন বায়ন আৰু শিপিনী
আয়তীসকল সকলো আহিব, উপস্থিত হ'ম। আমি সকলো সমগ্ৰ অসমৰ লগত আমাৰ মনৰ বতৰা ভাগ বতৰা হ'ম বুলি আশা কৰিছোঁ। ধন্যবাদ।